নমস্কাৰ, মোৰ নাম শ্ৰী জীৱন কুমাৰ বড়ো। মুৰকং চিলেক্ট মহাবিদ্যালয়ৰ যি জেনেৰেল ইলেকশ্যন আছিলে তাত মই এজ এ প্ৰেচিডেণ্ট খেলিছিলোঁ। তাত খেলি মেলি মই জয়যুক্ত হ'ব পাৰিলোঁ আৰু বিশেষকৈ ধন্যবাদ মোৰ লগৰ মোৰ বন্ধু ভাইটি সকলোকে মই ধন্যবাদ যাচিছোঁ। আৰু মই যি কথা দি খেলিছিলোঁ ইলেকশ্যনটো, সেইটো কথাটো যে মই থাকিব পাৰিম, যে গোটেই কামটো মই কৰিব পাৰিম বুলি মই এজ এ প্ৰেচিডেণ্ট ৰেছপনচিবিলিটি মই সকলো কাম কৰি যাম বুলি মই আশা কৰিছোঁ। আমাৰ মহাবিদ্যালয়ৰ বিভিন্ন ধৰণৰ সমস্যা আছে। আজিলৈ না আমাৰ ডিজিটেল ক্লাছৰুম আছে, ডিজিটেল ক্লাছৰুম এটা নাই, আৰু বাথৰুম আৰু টয়লেটটো একদম অৱস্থা নাই আমাৰ মুৰকং চিলেক্ট কলেজত। ভাল এটা ক্লাছৰুম নাই, মানে ক্লাছৰুমটো আছে কিন্তু চব গোটেই ভাঙা চিঙা হৈ গ'ল। তাৰপিছত যদি আমি লাইব্ৰেৰীটো আমি সকলোৱে মুৰকং চিলেক্ট জনাই এৰিয়াত সকলোৱে আমি মিডিল ক্লাছ ফেমিলিৰ পৰা অহা হয়, আমাৰ কিতাপ কিনিব অলপ প্ৰব্লেম হয়। যদি আমি লাইব্ৰেৰীটো অলপ সময় দেৰিলৈকে খুলিব পাৰোঁ, 8 বজা 7 বজা এনেকুৱা লয়, আৰু গোটেই কিতাপ যদি আমি এভেইলেবল কৰাই দিব পাৰোঁ মুৰকং চিলেক্ট লাইব্ৰেৰীত, তেতিয়া ষ্টুডেণ্টকেইটাৰ বহুত হেল্প হ'ব। এই চব কথা লৈ মই প্ৰেচিডেণ্ট খেলিছিলোঁ আৰু মই আজি জয়যুক্ত হ'ব পাৰিছোঁ, আৰু খুবেই মই সুখী, আৰু বেছি সুখী কাৰণ তাত মোৰ নাম জীৱন কুমাৰ বড়ো ল'ৰা মুৰকং চিলেক্ট কলেজত কোনো জিকি পোৱা নাছিলে আজিলৈ, প্ৰেচিডেণ্ট হওক বা GS। এইটোৰ কাৰণে মই বেছি সুখী হৈছোঁ, এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিব পাৰিছোঁ বুলি। এইখিনিয়ে মোৰ চমু মন্তব্য। এটা বছৰততো কিবা কৰিম বুলি এইটো বিশ্বাসটো থৈছোঁ, কিন্তু যদিও নোৱাৰোঁ, কিন্তু মই ৰাস্তাখিনি দেখাই যাম বুলি মই কথাটো দিছোঁ, যাতে ৰাস্তাটো দেখাই দিয়ক, আৰু মোৰ পিছৰ ইউনিয়ন বডি যোনকেইটা আহিব সিহঁতে কামকেইটা কৰি যাব পাৰিব বুলি মই এইটো আশা কৰিছোঁ। জিন্দাবাদ